Hello guys, welcome back to my YouTube channel. তো কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে যেহেতু মানে মই আজি বহুত দিনৰ মূৰত আজি ব্লগ এটা লৈ আহিম বুলি ভাবছো তো আজি মানে মই পুৱাই এই গা পা ধুই মাথা চা ধুই মানে ৰেডি হৈ লৈছো আমাৰ ঘৰৰ সন্মুখতে এখন মানে হেই আছে আৰু কৰ্ম এটা আছে এটো হৈছে ভাগৱত মানে ঘুৰা বুলি যেটো কয় হেতু আছে মন্দিৰৰ ভাগৱতখন মানে ঘুৰাই আৰু গাঁৱত তো মই তাৰে অলপমান দেখাব আপোনালোকক আৰু মই গোটেইখিনি দেখাব পাৰিবা নাই কাৰণ মই কলেজতো যাব লাগিব আজি মানে তাতে কলেজত আহি আছে তো তাতে মোৰো কাম থাকে সেইকাৰণে তো মই এৰে যেখিনি অলপ চলপ দেখাব পাৰো এৰেখিনি দেখাম তাৰপিছত মই কলেজত গুচি যাম তাৰপিছত কলেজত তো মই কিবা এটা মানে দেখাম আৰু অলপমান বস্তু তো ৰ'ব আপোনালোকক এটা বস্তু দেখাম এই চাওক আৰু তাতে আমাৰ গাঁৱৰ বৰদেউতাবিলাকে সব প্ৰিপাৰেশ্যন চলি আছে অলপ পিছত ভাগৱতখন ঘূৰাব তো ভাগৱত ঘূৰাৰ পিছত মানে আমাৰ তাকেলৈকে যেতিয়া আহিব ভাগৱতখন লৈ তেতিয়া আপোনালোকক মই দেখাম তো চাই থাকক ধুনীয়াকৈ এই চাওক গোটেই ঘৰৰ সন্মুখত মানে এনেকৈ কলপুলি ৰুই কেনে তাৰে তললৈ মানে তাৰে আগেদি গুচি যায় সেইখন ভাগৱতখন লৈ তো ইয়াতে ছাতি দিয়ে কিবা দিয়ে সেনেকৈ দিয়ে আৰু আপোনালোকক দেখাম তো চাই দেখাম তো গাইজ আৰু মই এটা বস্তু দেখাম এইটো চাওক মানে এই পাণ তামোল মানে এইটো মেচ সেই কৰে এতিয়া আৰু এটা থাকব মানে সেই থাকব পানীৰ সাজ এটা থাকব মানে লতা হওক বা যি হওক গিলাচতো আনিব পাৰে যিয়ে নহওক আৰু পিৰা এতে মানে উঠি কেনে সেই কৰে মানে যাই ভাগৱত আনে সেইটোৰ মানে ভৰিখন ধুৱে আৰু সেইজনৰ চাউলো থাকিব পইচাও থাকে সেনেকৈ থাকে আৰু মানে এখন আৰু এটা পাৰি তাৰে ওপৰেদি আহে তো আপোনালোকে ধুনীয়াকৈ দেখাওক ভালকৈ চাই দেখাওক এই চাওক নাও আকৃতিত বনাই লৈ আহিছে মানে তাৰে ওপৰত ভাগৱতখন থৈ দিছে আৰু এনেকৈ গাঁওখনৰ সৈতে ঘূৰাব সেয়া কৰিব মানুহে এনেকৈ কৰে আৰু মই যাম দে আগতে শোভাযাত্ৰা হৈ আছে মানে ভাগৱত ঘূৰাই আছে আৰু এতিয়া মই যাম কলেজত তাৰপিছত কলেজত যে কলেজৰখিনি দেখাম আপোনালোকক ধুনীয়াকৈ চাই দেখাম 55,000 কামে কৰবি না তই এই পইচা মাথা মাৰিছে সেটাই দাই মই পইচা মাথা মাৰিছে তুমি মানা নাই তুমি লিখি দিছো এইটো ৰিবেট চকলেটৰে মই লিখি দিছো আৰু আমি নকম যা টকাৰ বেছিকে এই মৰা গৰুৰ মান লগাত দি আছে কি বনাইছে দে কালি লাগব মা এই মানে পইচা খাও ভাবি আছে মোক 12 ইমান খাব পাৰে তো গাইস পাটা ৰে কাইছা লাগিছে তে বিশাল মন্দ তবে বুয়া বস্তু খাইছা দে কালি ৰাতি মই কালি ৰাতি হাত খাটাই না হইছিদা সুবিধা বাচ্চা আবার কিছা ও আই আহিল জি আসমাল রিয়া ক্লাস এখন রিয়া 75,000 দিছি এখানে নাই গন্ড 75 তো 75 দিছি লাগ দিলে তো 75 এ আর কমে হইছি তোলে স্কোডা কানে ঘুরি গিলা মই আইফোন তো লম আইয়া কি রে বড় বড় আইফোন আচ্ছা তোর কপড় দিবা পুরস্কার তিনটা কোনা না সাইজা কিও তিনটা গাইস এতিয়া আমি অঙ্কুৰৰ ৰুমত খানা খাবা যাই আছি
নহয় লগটো ভাল হৈছে নাই মই তিনিটাৰ পৰাই বান্ধি আছো আমি চবতে যাম আৰু খাম এইটো অংকুৰে কি নাখামে তোৰ খামে ফুচকাই পাৰি দেখিব আৰু আমি ফুচকা নাখাম খাবাই নৰে আলুৰ এই গাড়ী আমাৰ এজিএস নমস্তে মোকো কই এইটো হৈছে আমাৰ গাড়ী গাল বাগৰি বললে আলু মানুহ না বগৰি লাগব ইটা আমি ফুচকা ইটা আমি ফুচকা বলে দেখা খাই দি লাজ লাগে ন গাইস এটা স্মিতাই ফুচকা ঘূৰাৰ মানে বেপাৰী ঘূৰাৰ পৰা মানে মোবাইলে দি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আছে দেখছা ও গেলি ও তু তোমাৰ জহত এটা বাঢ়িল মানে খুৰাৰ জহতো পারবই আইতা এই ভিডিও হে রাখবো মই লাইক লাইক কমেন্ট শেয়ার এই কিন্তু এই তুই লাগে আলু কাটি আছে আলু কাটি রাস্তাত তুই ইমান ক্ষেত্ৰতো বয়া নহয় অলপ দেখিব পাৰি তুই থৌকা চলি একো নহয় মুৰ্গী বুলি কাক কৈছা তই মুৰ্গী খাই লগত মুৰ্গী খাই প্রশান্ত মুরগি দিয়ে দে ৰান্ধি দেখে দি একবাৰ খাব পাৰা হ'ব না জানো তুই জানা বুলি মেইন গেষ্ট আজিৰ মেইন মাংস মইয়ে বলে না মোৰ এক পিস হলো কৈ দিয়া নমস্কাৰ আজি অলপ আমাৰ খানা মই ইয়াত দুটা আছে ফাকন কৰি আছে হ'ব বিগদা এই ফাকন মতে আছে ইয়াৰ ৰুমত খানা বেছ মটতে এইটো মই কিনিম মই বেছিলে গীত বতুল কৰি বিছো কিবা কৈ দিয়া আজি মোক বিশেষ আকৰ্ষণৰ কাৰণে মতাৰ বাবে ধন্যবাদ প্ৰিয়া মাংস খাব দিলো বিশেষ আকৰ্ষণ আছে বেছি নাপো এক পিস কৰিবি এইটো কাৰণ আমাৰ ৰান্ধনি এ নহয় বাপক যা এক পিস হলেও হ'ব কাৰণ দেখি এক পিস তো আলু হলেও হ'ব আধা কাই বানাই দিলাক মইয়ে চাই বিউটি ব্লেন্ডাৰ এইটো মেইন আকৰ্ষণ আৰু আছে ৰে সকলো ভিতৰত এইটো মেইন ঐ কম্পেকো সকলো ভিতৰত গৈছে কোন আপনি কথাও নিছি বুলি পোষ্টাৰ ভিতৰত গৈছে এনেকৈ পিক্সাৰো আৰু এটা বেলেগ আছে তই সঁচাকে না এইটো মেইন তাৰপিছত দুটা দপি খাইছো মই গাইছ এটা আমি খাম ভাজা মাংস দে দেখুৱাইছো দে এইটো হৈছে বুটি আমাৰ এইটো হৈছে বগৰী এইটো আমাৰ হিজৰা চব আপিৰ বস্তুৱে থাকে ইয়াত গোটেই মই নহয় দে মই নহয় নিদু দে দে ভালকে দিছো একবাৰ মই নহয় ইনকে দিছো নলো অলবাৰ নে মুঠে ভাগ ভাগ নহয় দাদা ভাগ ভাগ নহয় দে পানী দিলে নাই মধু দিছো আৰু বাতৰিত নিউজ একবাৰে দে হে দিয়ে আজিকালি বহুত দিয়ে তাৰ কাম নাই মই কানি মু মই কয় না আপিত কুলো দম ধুৱে চাফা ই বহুত চাফা এই 7 দিন গানো দবা থাকা সদা গালো গানো দটো বেলেগ কথা লেতেৰা গিলাখানে চাফা হৈ থকাটো বেছি প্ৰয়োজন কিয় জানে না দাঁতে সদায় সদায় কৰিব লাগিব তুমি মোক ইমান দেৰি কেনেকৈ জানা এনে উঠিবি হাতে ধুই যা ব্ৰইলাৰকে গাহৰি বুলি ভাবি আহিছো
Nhớ đây gakhori akoi. এই তিনিটা হৈছে বোকা হৰিণী গাইজ এই তিনিটা বোকা হৰিণী হয় বা বেছি কৈছো নেকি মই থেই বুলি ললো আৰু এই মাৰা পইচাই দি ভাত খাম আৰু মানে চব জগাৰ খৰচ চেলা বেলেগ এই বাইকো আহেও পাতে তই কিয় আহিছা তই এনে কোনটোক চিনি পা কৈছো মোক চিনি পাই না ভাই এটাই আৰু দানি ৰাজানি অ আই তোক কল লাগ যা স্মিতা মধুৰ এই দহ মানে বনাইছি দহ বস্তু ইমান স্পেচিয়েল মাংস বনাইছি লৈ আহিছি তাৰপৰা তাই বহুত হট কৰিম বুলি ভাবছিল কৰোঁতে কৰোঁতে বেছিয়ে সোৱাদ হৈ গ'ল মানে আমি খাইছোঁ আপোনালোকক খাওঁ মই ৰান্ধোতে কৈছিলোঁ আপোনালোকক এনে ৰ'ব বুলি কালি নেই কিয় আছে আজি ইয়াত এটা মানুহ হিচাপে ইমানখন গাড়ী মই ইমান বাকী আছে চেষ্টা স্পেচিয়েল গেছ ওপৰত দিয়া হৈছে পানী বটল এটা কমাই গ'ল আৰু মইহে দহখিনি পালোঁ না খবৰ এই বগৰী এইটো বগৰী কি বাচন দি আছে চিৰি আছে চাওঁ অংকুৰ তিৰিটোৰ ভাল হ'ব দে তোৰ না মছলা মা দিছিল এই চাকল আহি দাগ খেলাব ল'ৰা হৈছে মনে মনে থাক তই বদনাম কৰিব নাগে খালি খাই লৈ উঠি বদনাম কৰিব আহিছা মই এক পিচ খাইছোঁ এক পিচ এই গলা নাযায় অংকুৰ তিৰিটোৰ ভাল হ'ব তোৰ ভালে হ'ব তুমি জলদি চুমি ডাৰ্লিং আৰু বাকী কথা ক'ত বাকী তাৰ নাম কথা নকওঁ নেকি কুইও কৈছে নামটো বেলেগ কোনবা অ এইও ভৰি দিছে মই বহুত কাম কৰিছোঁ বহুত কাম কৰিছোঁ ফৰ্টি ভালে নাই বগৰী ভালে আছে ঐ কি খোৱা নাই মোৰ কানি খুইছি আৰু লগত কৈছি অ সি আৰু জীয়হেন না চাফা কৰিব দিবা 1.5 বছৰতে নামতহে কৰিছোঁ মোটামুটি মই আমি লাৰাই নিয়ে না আৰাম কৰিছোঁ গম পাইছি তই যি বাচন দি আছা গম পাইছা না চিধা এটা ডিগ্ৰী হেৰি কৰি আছোঁ ঠিকে আছে ঠিকে আছে তো গাইছ এতিয়া আমি খানা চানা খাই ঘৰ মা হলো এইটো মই আৰু সেইটো প্ৰশান্ত খেলাব মুৰ্গী নাপাওঁ ঠিক নাই আৰু তথাপিও আমি আৰু গমন কৰিছোঁ আৰু যাওঁ বাইকখন আছে ন বাইকখন আমাৰ নাই নহয় আৰু আমাৰ নাই নহয় আমি মানে খোজ কাঢ়ি যাব লাগিব ঘৰত বাছ পাম না নাপামেই তাকেতো যি হয় দেখা যাব বাছ ষ্টেণ্ডত ৰখি যাব লাগে নেকি আমি যাওঁ দিয়ক গাইছ ঘৰত পালি হয় ঘৰটো কিবাকে আৰু মানে ঘৰত গালিও পাৰিব না এতিয়া গাইছ বাজাৰ আহিছে গতিকে আমি ইয়াতে ভিডিঅ'টো বন্ধ কৰোঁ তো গাইছ আজিৰ ভ্লগটো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি থ'ব আৰু লগতে মই সোনকালে ভিডিঅ' লৈ আৰু আহিম আপোনালোকৰ আগত তেতিয়ালৈকে বাই বাই গুড নাইট